নমস্কাৰ, পুনৰ এটি মোৰ নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি একো ব্লগ নহয়, আজি মোৰ কেইটামান কথা প্ৰকাশ কৰিব আছে, সেইবাবে মই আহিছোঁ ইয়ালৈ। প্ৰথমতে সকলোৱে ইতিমধ্যে গম পাইছে যে যিজন ব্যক্তি আমাৰ অসমৰ গৌৰৱ আছিল, যিজন ব্যক্তিৰ গানত প্ৰেম, দুখ, বেদনা, সুখ সকলো সময়তে যাৰ গান ব্যৱহাৰ হয় আমাৰ অসমত, তেওঁ আজি নোহোৱা হ'ল। তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল। হয়, মই তেওঁৰ সেই মহান ব্যক্তিজনৰ কথাই কৈছোঁ, আমাৰ সকলোৱে মৰমৰ জুবিন গাৰ্গ। এতিয়া মই এইবোৰ পাতিব নাযাওঁ তেওঁ কেনেকৈ কি হ'ল, ক'ত কি হ'ল, কাৰণ এইবোৰ সকলো কথা নিশ্চয় আপোনালোকে গম পাইছে যে একো কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই যে তেওঁ কি হ'ল, সেইটো কথা সেইকাৰণে মই এতিয়া নাযাওঁ। মই এইটো কথা ক'বলৈ আহিছোঁ যে হয়, আমাৰ চবৰে দুখ লাগিছে তেওঁ এনেকুৱা অৱস্থা হোৱাৰ বাবে, তেওঁক আমি চবে সন্মান কৰোঁ। কিন্তু কিছুমান মানুহে তেওঁৰ পোষ্টবোৰক ইনষ্টাগ্ৰামৰ হওক, ফেচবুকৰ হওক, হোৱাটছএপৰ ষ্টেটাছ য'তে হওক, মানে কিছুমান এনেকুৱা শব্দ ব্যৱহাৰ কৰিছে তেওঁৰ ওপৰত, মই স্ক্ৰীনশ্বট দি দিছোঁ চাব পাৰে। এইবোৰ এনেকুৱা কাম কিয় কৰিছে, মানে কিয়? এওঁলোক বেলেগ কোনো নহয়, আমাৰ অসমীয়াই। মই জাতত নাযাওঁ, মই জাতিত যাম, কাৰণ এয়া সকলো অসমীয়া জাতিৰ এখন অসমীয়া দেশত তেওঁলোক জন্ম লৈছে, তেওঁলোক অসমীয়া হয়। আৰু এজন অসমীয়াই তিৰস্কাৰ কৰিছে, যোনজন অসমীয়াই আমাৰ অসমীয়া জাতিটোক ৰিপ্ৰেজেণ্ট কৰিছে, পৰিচয় দিছে। আমাৰ অসমীয়া জাতিটোক সকলোৱে আগত দেখাইছে যে এয়া হয় অসমীয়া জাতি। জুবিন গাৰ্গ এজন আমাৰ পৰিচয় আছিল অসমীয়া জাতিৰ। তেওঁ এজন বহুতো মানুহৰ বাবে এজন প্ৰেৰণা আছিল। তেওঁ সমান টেলেণ্টেড মানুহ নাই আৰু হ'ব নোৱাৰে। মই কৈছোঁ তেওঁৰ নিচিনা শিল্পী মই ক'তো দেখাও নাই। ইমান হাৰ্ড ৱৰ্কিং পাৰ্চন, কেৱল অসমৰ কাৰণে নিজৰ সকলো সম্পূৰ্ণ জীৱন তেওঁ সমৰ্পণ কৰি দিছিল। শেষৰলৈকে তেওঁ অসমৰ নাম লৈ গৈছে। এনেকৈ এজন শিল্পীক যদি অপমান কৰিব পাৰিছে, যোনে তেওঁলোকৰেতো লাভ হৈছে, তেওঁলোকেতো অসমীয়া, তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিছে বেলেগত, তেওঁলোকৰতো মান বাঢ়িছে। যোনজন মানুহে মান সকলো বঢ়াই থৈ গৈছে এখন দেশৰ, এখন জাতি, যোনটো মানুহখিনি আমি নিজে বিলং কৰোঁ, সেইটো জাতি, সেইখন জাতিৰ পৰিচয় সকলোৱে আগত দি থৈ গৈছে জুবিন গাৰ্গে। সেইজন এজন ব্যক্তিৰ বিষয়ে বেয়াকৈ লিখিবলৈ আপোনালোকে সাহস ক'ত পালে? সেইবোৰ ভাল নালাগে। যোনজন মানুহ আমাৰ মাজত এতিয়া নাই, সেইজন মানুহকো আপোনালোকে শান্তি দিয়া নাই। মানে এখন পৃথিৱীৰ কথা নকওঁ, এখন অসমৰ মানুহে শান্তি দিয়া নাই। এজন অসমীয়া মানুহক মই কিহে ক'ম? মানুহকতো বাদেই দিয়ক, তেওঁ এতিয়া আমাৰ মাজত নাইও, তথাপিও এনেকুৱা কৰিছে আপোনালোকে। এইবোৰ শব্দ যোনবোৰ ব্যৱহাৰ কৰিছে ন আপোনালোকে, এইবোৰ মোৰ মুখৰ পৰা উলিয়াবলৈও লাজ লাগিছে। সেয়াই আৰু ৰখাতলৈ গৈছে জাতি, আমাৰ জাতি। কাৰণ আমি নিজৰ যোনজন আমাৰ শক্তি আছিল, যোনজন আমাৰ পৰিচয় আছিল, তেওঁক আজি নিশ্চয় হেৰুৱাই দিলোঁ। আৰু সেই প্ৰভাৱ আজি দেখা গৈছে। যোনজন মানুহ আমাৰ মাজৰ পৰা এতিয়া গুচি গ'ল, তেওঁ নহ'লে কি প্ৰভাৱ হ'ব পাৰে পৃথিৱীত, আজি এই প্ৰুফ পোৱা গৈছে। অকল জুবিন দা বুলিয়ে নহয়, সকলো শিল্পী যোনে আমাৰ বাবে বহুতো কষ্ট কৰি আমাৰে জাতিৰ লাভৰ কাৰণে কাম কৰিছে, সেইজন সকলো এজন শিল্পী বা ব্যক্তি আমি সদায় সন্মান কৰিব লাগে, এনেকৈ তিৰস্কাৰ কৰিব নালাগে। ভূপেন হাজৰিকাদেৱে ভুল কোৱা নাছিল। তেওঁ যে শব্দ কেইটামান ব্যৱহাৰ কৰিছিল গানত, ভুল কোৱা নাছিল। দানৱ কাহানিও নহয় মানুহ, সঠিক কথা। এওঁলোক দানৱ, মানুহ হ'ব নোৱাৰে, কাৰণ মানুহ হোৱালৈ এটলিষ্ট মানৱতা থাকিলহেঁতেন। কিন্তু এই মানৱতা তেহঁতৰ ক'ত সোমালে ঠিক নাই। আজি নকওঁ আৰু, বিহু আহিলে বিহু গান গাব, কিন্তু কোনে গাইছিলে, কোনে লিখিছিলে এবাৰ মনত পেলাব। সেইজন অসমীয়া মানুহক আপুনি তিৰস্কাৰ কৰাৰ আগত 10 বাৰ ভাবিব, যোনে জাতিৰ কাৰণে কাম কৰি গৈছে। এয়াই আছিল মোৰ ক'বলগীয়া কথা। এতিয়া জুবিন দা আমাৰ মাজত নাই, যিহেতু তেওঁ য'তে আছে শান্তিত থাকক, সুখেৰে থাকক। চাগে তেওঁৰ দৰে আৰু কোনো আন নাহে, কাৰণ এতিয়া আমাৰ জেনেৰেশ্যন যি গৈ আছে মোক লগা নাই। কিন্তু আমি আশা কৰোঁ তেওঁ আকৌ আমাৰ মাজত জন্ম লওক, আকৌ অসমতে জন্ম লওক, আকৌ তেওঁ আহক, আকৌ যেন এই সমাজখন উজ্বলাই তোলক, আকৌ তেওঁৰ সুন্দৰ গীত আমাৰ মাজত পৰিৱেশন কৰি জাতিক সঠিক বাট দেখুৱাওক। সেয়াই, ভগৱানে তেওঁক য'তে ৰাখিছে যেন সুখেৰে ৰাখক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।